हेलो बंधुসকল আপোনালোক সকলোকে স্বাগতম জনাইছো বহুদিনৰ অন্তত এটা ব্লগ লৈ আকৌ আহিছো ৰমজান মাহ দেওবাৰ তাতে তো বন্ধুসকলৰ লগত অলপ ওলাই আহিছো চাওক মৰুভূমিত আহিছো আজি দেই মৰুভূমিখন ক'ত কিয় গৈ আছো গোটেইখিনি চাব পাৰিব চাই থাকক ভিডিঅ'ত ঠাইখন ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰত গৈ আছো আমাৰ মেইন লক্ষ্যস্থান তো বলক চাব কি আছে ফাগুন মাহত ইমান ধুলি একদম অৱস্থা বেয়া হৈ গৈছে আগলৈ চাওক কেনেকুৱা হ'ব আৰু চাওক চাইছে ধুলিয়ে মোৰ চুলিখিনি কি কৰি দিছে কলা চুলি পুৰা বগা হৈ গৈছে গৈ এনেকুৱা ধুলি তাত চাওক এই চাওক চুলি চাওক কেনেকুৱা হৈ গৈছে পুৰা বগা হৈ গৈছে একদম বয়সীয়াল মানুহ যেন হৈ গৈছে ধুলি খাই খাই অৱশেষত আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ পাৰ চাওক আৰু কিমান ধুলি পাৰত গাড়ী দাবি গৈছেগৈ গোটেই মানুহ গাড়ী চব বগা হৈ গৈছেগৈ কেনেকুৱা ধুলি চাওক ভৰিৰ অৱস্থা চাওক আমাৰ মই মাস্ক অনা নাছিলোঁ স্পৰ্টিংটো দিয়ে মুখখন ঢাকিছোঁ আৰু কিবাকৈ পিছত চাওক মুন্নাদা আছে কেনেকৈ গাড়ী চাওক কেনেকৈ ৱেভ হৈ আছে গাড়ী চাওক ছাৰ ক'ৰ পৰা আহিছে আপুনি কথা কি ক্লিয়ার না ভেজাল আছে এই আমাৰ জাকিৰ দা কেনেকুৱা অনুভৱ বিষয়টা একটু ব্যাখ্যা কর এই গাড়ি এই আমার আখরি পাঁচটা কেনেকুৱা অনুভৱ কেনেকুৱা বহুত ষ্ট্ৰাগল আছে এনে ভাবিছো গা ধমনা নাই এনেকৈ গুলি যাম এটা আইশ্বকর এই দেশের জনগণের জন্য আইশ্বকর আপনি বগা গাড়ি আছে দিস ইজ গাড়ি এই মাস্টার নাই কেনেকুৱা অনুভৱ নকৰ আমি কি কাউকে গালি দিয়েছি নকয় নেকি এইয়া মোৰ সৈতে আছে মোৰ বন্ধু আসসালামু আলাইকুম বড় ভাই অৱস্থা খুবেই বেয়া আপোনালোকে চাই কেনে গম পাই আছে বহুত অৱস্থা বেয়া আপোনালোকে ইয়াতে কেতিয়াও নাহিব ঠিক বলেছো আহিব বাৰিষা কালত আহিব বাৰিষা কালতো কষ্ট আছে ইয়াত আমি যিহেতু ইয়াত গা ধুম বুলি ভাবিছোঁ এতিয়া যিহেতু ধূলি দি আমাৰ গোটেই গাঁৱৰ অৱস্থা বেয়া হৈ গৈছে তো এই নৌকা এখন ভাড়া কৰিলোঁ 500 টকা দি আমাক নদীৰ ব্ৰহ্মপুত্ৰৰ মাজভাগলৈ লৈ যায় কেনে তাত ভাল পানীত গা ধুৱাব আৰু তাত অলপ চাব লগা বস্তু আছে তো বলক চাওক কি আছে কেনেকুৱা লাগি আছে ভাইটি বঢ়িয়া লাগি আছে না এজনকে উঠিব আৰু নিজৰ মনোভাৱ জনাব কেনেকুৱা লাগিছে মস্তি না আচ্ছা আগত আমি বহুত উঠিছোঁ এই আমাৰ মাষ্টৰ কেনেকুৱা ভাল লাগিছে ন ডক্টৰ কেনেকুৱা গাঁৱত কেনেকুৱা মজা ন নুৰু আহা উঠা 500 টকা কেনেকুৱা ঠিক আছে বঢ়িয়া ছাৰ কেনেকুৱা মজা ন দিয়ক প্ৰস্থান কৰক এই গামোদাই লৈ আছে কেৰালাৰ ফিল্ডটো মোনাদা ইয়াত হেলমেট পিন্ধি আছে ইয়াত লাইফ জেকেট নাই কিন্তু হেলমেট পিন্ধি আছে ভাঙিব এইখিনিতে এটা কথা ক'ব ওলাইছোঁ যে ইয়াত আপোনাৰ নৌকাত উঠিলে লাইফ জেকেট দিয়ে কিন্তু আমি লাইফ জেকেট এইকাৰণে পিন্ধা নাই ইয়াত পানী একেবাৰে কম তো পানী বেছি থ'লে লাইফ জেকেটটো পিন্ধি লোৱাটো সকলোৰে দায়িত্ব তো পানী কম কাৰণে আমি পিন্ধা নাই আৰু এই নাওখন আপোনাৰ যন্ত্ৰচালিত নাও আপোনাৰ এটা মেচিন আছে মেচিনৰ দ্বাৰা এই নাওখন চলে এইটো মেচিন এই মেচিনটো আপোনাৰ এইটো আমাৰ পাইলট আহি গৈছে পাইলটে ষ্টাৰ্ট দিব ষ্টাৰ্ট দিয়াৰ লগে লগে মেচিনটোৰ দ্বাৰা নাওখন চলিব তো
তো বলক কেনেকৈ ষ্টাৰ্ট দিয়ে গোটেইখিনি দেখাব এতিয়া পাইলটে এইটো এটা আপোনাৰ জেনেৰেটৰ মেচিন হয় চেলো মেচিন বুলি কয় ইহঁতে তো চাওক এই ষ্টাৰ্ট দি কেনে আমাক এতিয়া ফুৰাব নাওখন এইটো ষ্টাৰ্ট হ'লে নাওখন ষ্টাৰ্ট হ'ব ষ্টাৰ্ট হৈ আমাক লৈ ফুৰিব মুখামুখি লাগিব এতিয়া কি কয় ৰে দৰ্শন হইব বঢ়িয়া 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 এ চাক তাও তাকো ভাই কিমান ভাই কেটা ভাই 1 2 3 4 5 6 বঢ়িয়া আমরা কে তো আন্ডার আর একটা টিপে पूरा पोस्ट आइए मजा नहीं आ रहा है दिल चाहता है बोल फोटोग्राफर हाँ खतरा 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 फोटोग्राफर है तो हाँ हेलो भैया गाधुआ सब रेडी प्लेयर सब रेडी बच्चे लोग रेडी অৱশেষত আমাৰ গা পা ধোৱা হৈ গ'ল এতিয়া আমি ঘৰ মুৱা যাবলৈ ওলাইছোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগিছে কমেণ্ট কৰি জনাব কি ভাল লাগিছে তো আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ